অনলাইন লাৰ্ণিংলৈ মই সবিতা বৰাই তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি অষ্টম শ্ৰেণীৰ যেটো পাঠ শেষ কৰিলো ইতিমধ্যে বীজগণিতীয় ৰাশি আৰু অভেদসমূহ এই পাঠটোৰ মই অনুশীলনী প্ৰশ্নসমূহ তোমালোকলৈ লৈ আহিছো। তেতিয়া হলে আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰো। আমি আজি অনুশীলনী 9.1 আৰম্ভ কৰিম। 9.1 ৰ কোৱেশ্চন নম্বৰ 1 টোত আছে যে তলৰ প্ৰতিটো ৰাশিৰ পদ আৰু হিহঁতৰ সহগবোৰ চিনাক্ত কৰা। তেতিয়া হলে আমি ষ্টাৰ্ট কৰো, এটা এটাকে কৰি যাও। এইটো প্ৰশ্নত আমাক কি দিয়া আছে? বীজগণিতীয় ৰাশিটো 5xyz² - 3zy। ইয়াত আমি কি উলিয়াব লাগে যে পদবোৰ বাছি উলিয়াব লাগে আৰু সেই পদবোৰৰ সহগবোৰ বাছি উলিয়াব লাগে, নহয় জানো? প্ৰথমে আমাৰ পদবোৰ ইয়াত কি কি? ইয়াত পদবোৰ হ'ল প্ৰথম পদটো হ'ল 5xyz²। আৰু এটা পদ আছে আমাৰ কমা ব্যৱহাৰ কৰিবা, আৰু দ্বিতীয় পদটো হৈ গ'ল -3zy। হৈ গ'ল, দুটা পদ আমি বাছি উলিয়ালো। এতিয়া আমাক এই পদকেইটাৰ সহগকেইটা লিখিবলৈ কৈছে। ইয়াত 5xyz² পদটোৰ সহগ আমি জানো যে সাংখ্যিক মানটোৱে ইয়াৰ সহগ হয়, হয়নে? ইয়াৰ সহগ হ'ব আমাৰ 5। তাৰপিছত এইবাৰ এইটো পদ চাওঁ। এইটো পদত 3 - 3zy পদটোৰ সহগ কি হ'ব? তেতিয়াহ'লে পদটোৰ সহগ হ'ব -3। ডান। এই 2 নম্বৰটো চোৱা এতিয়া। ইয়াত পদবোৰ কি হ'ব? ইয়াত তিনটা পদ আছে, 1x আৰু x²। এতিয়া একৰ সহগ হৈ গ'ল 1, xৰ সহগ ইয়াতো 1 আৰু x² সহগ ইয়াতো 1 হৈ গ'ল। এতিয়া বোলা আমি এই দুটা অংক কৰো। বহি আৰু পেন লৈ লৈছা নাই পিছে? চোৱা, ইয়াত পদবোৰ কি হ'ব? ইয়াত পদবোৰ 4x² y²। ইয়াত আহিব -4x² y² z²। কেইটা পদ আছে? তিনিটা পদ আছে। এতিয়া 4x² y² ৰ সহগ কিমান আছে? নিশ্চয় গম পাইছা, 4। এইটোত -4x² y² z² সহগ কোৱা পটাপট কোৱা। কিমান হ'ব? -4 z²। z² ৰ সহগ কিমান হ'ব? 1। হয়নে? পাৰিছা নাই? এতিয়া বোলে আমি এইটো কৰো। ইয়াত আমাৰ পদবোৰ কি আছে? 3 - pq qr rp। 3 সহগ 3a -pq সহগ কি হ'ব? -1। q r ৰ সহগ 1। তাৰপিছত আহিলে -rp ৰ সহগ এইবাৰো -1। ডান। এতিয়া এই দুটা কৰো। পদবোৰ হ'ব, কৰি যোৱা মোৰ লগে লগে, মই কৰাৰ আগতে হৈ যাব লাগে তোমালোকৰ। পদবোৰ x/2 y/2 আৰু
x y এতিয়া আহো সহগলৈ x/2 ৰ সহগ এইটোৰ সহগটো এতিয়া ক'ব পাৰিলেহে পাৰা আৰু দেই এইটোৰ সহগ কি হ'ব x ৰ লগত সাংখ্যিক মান কি আছে দুভাগৰ 1 ইয়াত কি হ'ব এই 1/2 টো হ'ব ইয়াৰ সহগ ধৰিব পাৰিলা এইকেইটা তেতিয়া পাৰিবা আৰু y/2 ৰ সহগ একেই দুভাগৰ 1 এইটো তেতিয়া -xy ৰ সহগ কিমান হ'ব -1 হৈ গ'ল আৰু এটা আছে ইয়াত পদবোৰ কি হ'ব পদবোৰটো পাৰিবাই লেঠা তোমালোকৰ সহগতহে লাগে হয় নাই পদবোৰ হৈ গ'ল এইটো এটা আৰু এইটো হৈ গ'ল এতিয়া আমাক 0.3 এৰ সহগটো লিখিব লাগে সাংখ্যিক মানটো ইয়াত কিমান আছে 0.3 একো বেলেগ নহয় দশমিক সশমিক লগাই অকমান তোমালোকলে খেলি মেলি লগাবলৈ দি দিয়ে হয় নাই ইয়াত কি হ'ব সহগ -0.6 তাৰ পিছত 0.5 বিৰ সহগ 0.5 এক নম্বৰ আমাৰ শেষ 2 নম্বৰ কোৱেশ্চনটোত আছে তলৰ বহুপদ ৰাশিবোৰক এক পদ দ্বিপদ আৰু ত্ৰিপদ ৰাশি হিচাপে শ্ৰেণীবিভাজন কৰা কোনবোৰ বহুপদ ৰাশি এই তিনিওটা শ্ৰেণীত নপৰে সেইকেইটা আমি বাছি উলিয়াব লাগে তেতিয়াহ'লে কৰো x + y ইয়াত কেইটা পদ আছে এটা দুটা কোনটো ভাগত সোমাব দ্বিপদত সোমাব হয়নে ই এটা দ্বিপদ ৰাশি ইয়াত লিখিম আমি x + y ইয়াত কি আছে অকল 1000 পদ কেইটা আছে এটা আছে গতিকে ই এক পদ ৰাশি গতিকে ইয়াক আমি ইয়াত লিখিলো এবাৰ এইটো চাও এক পদ কেইটা আছে 1 2 3 4 এক পদত নোহোমায় দ্বিপদত নোহোমায় ত্ৰিপদত নোহোমায় গতিকে ই একপদ দ্বিপদ ত্ৰিপদ এটাও নহয় গতিকে মইটো নহয় বুলি লিখিছো তোমালোকে লিখিবা যে ভালৰে বাক্যটো লিখিবা এক পদ দ্বিপদ ত্ৰিপদ ৰাশি নহয় তাত এইটো লিখিবা দেই এতিয়া এইটো চোৱা ইয়াত কেইটা পদ আছে এটা দুটা তিনটা ই ত্ৰিপদ ৰাশি 7 + y + 5x এবাৰ এইটো চোৱা twice y - 3y² পদ কেইটা আছে দুটা গতিকে ই দ্বিপদ ৰাশি twice y - 3y² তাৰ পিছত এইটো চোৱা ইয়াত কেইটা পদ আছে তিনিটা পদ আছে ই গতিকে ত্ৰিপদ ৰাশি ইয়াত লিখিম আমি 2y - 3y² + 4y³ তাৰ পিছত এইটো ইয়াতো পদ তিনটা আছে ইও ত্ৰিপদ ৰাশিতে হ'ব 5x - 4y + 3xy 4z - 15z² ইয়াত পদ দুটা আছে ই দ্বিপদ ৰাশি 4z - 15z² ইয়াত পদ কেইটা আছে 1 2 3 4 গতিকে ই এক পদ দ্বিপদ ত্ৰিপদ ৰাশি নহয় ab + dc + cd + da pqr কেইটা পদ আছে ইয়াত এটাই পদ আছে
যোগ বা বিয়োগেৰে পৃথক হৈ থকা এটাই পদ আছে গতিকে কিউ এক পদ ৰাখি পি কিউ আৰ পি স্কয়াৰ কি স্কয়াৰ প্লাস পি কিউ স্কয়াৰ দুই পদ ৰাখি পি স্কয়াৰ কিউ স্কয়াৰ প্লাস পি কিউ স্কয়াৰ এটো দুই পদ ৰাখি twice p plus twice q হৈ গল finish এতিয়া question number 3 কৰো বলা question number 3 ত কি কৈছে আমাক যে কৈছে যে তলৰ বীজগণিতীয় ৰাশিবোৰক যোগ কৰা আমি ইতিমধ্যে শিকিলৱে হয় না বলা তেতিয়ালে আমি একেলগে এটো কৰো প্ৰথম ৰাশিটো আমি যেনেকে আছে তেনেকে পাতি ললো দ্বিতীয় বীজগণিতীয় ৰাশিটো চাও প্ৰথম পদটো কি আছে BC ইয়াৰ সদিশ পদটো বিচাৰিম এতিয়া ইয়াত সদিশ পদ কি আছে ইয়াত এইটো লগত এটো সদিশ হৈছে গতিকে তলে তলে পাতিলো -CA ইয়াৰ সদিশ হবলে আছে নেকি নাই গতিকে আমি তা বেলেগে পাতি থলো এতিয়া এটোলে আহো ইয়াত প্ৰথম পদটো CA চালু সদিশ ইয়াৰ লগত হৈছে গতিকে ইয়াৰ আগত প্লাস চিন আছে গতিকে প্লাস আহিলে এবাৰ -AB কাৰ লগত সদিশ আছে ইয়াৰ লগত সদিশ আছে -AB এতিয়া আমি যোগ কৰি দিলেই হ'ল -CA + CA দুইটা যোগ কৰিলে কি হ'ব 0 -BC + BC দুইটা যোগ কৰি দিলে কি হ'ব 0 BC পৰা BC গুচি গল 0 থাকিলে AB পৰা AB গুচি গল 0 থাকিলে গতিকে আনসাৰ কি পালো আমি 0 এতিয়া আমি এইটো কৰো বলা একে ধৰণে আৰম্ভ কৰা প্ৰথম ৰাশিটো পাতি লোৱা তাৰ পিছত প্ৰথম পদটো চালু ইয়াৰ লগত সদিশ হৈছে গতিকে ইয়াতলৈ পাতিলো -C ইয়াত আছে নে নাই ইয়াক আতৰাই পাতি থৈ দিও +BC ইয়াৰ লগত আছে নে নাই গতিকে ইয়াকো আমি আতৰাই পাতি থৈ দিও এবাৰ এইগিটালে যাও C কাৰ লগত সদিশ হ'ব ইয়াৰ লগত সদিশ হ'ব +C -A কাৰ লগত হ'ব ইয়াত হ'ব AC + AC কোড হ'ব নাই গতিকে তাক আমি আতৰাই পাতি থওঁ এতিয়া যোগ কৰি দিলে হৈ গল ইয়াৰ লগত যোগ কৰিবলৈ একো নাই গতিকে AC plus BC এই দুটা যোগ হলে হ'ব 0 ইয়াত যোগ হবলৈ একো নাই গতিকে তেনেকে নমাই দিছো ইয়াত B -B আৰু +B যোগ হৈ 0 হ'ব আৰু ইয়াতো এই দুটা যোগ হৈ 0 হ'ব গতিকে আনসাৰ কি পালো আমি আনসাৰ পালো AB plus BC plus AC done এতিয়া আমি এইটো কৰো বলা একে ধৰণে আৰম্ভ কৰা প্ৰথম ৰাশিটো পাতি লোৱা তাৰ পিছত প্ৰথম পদটো চালু ইয়াৰ লগত সদিশ হৈছে গতিকে ইয়াতলৈ পাতিলো -C ইয়াত আছে নে নাই ইয়াক আতৰাই পাতি থৈ দিও +BC ইয়াৰ লগত আছে নে নাই গতিকে ইয়াকো আমি আতৰাই পাতি থৈ দিও এবাৰ এইগিটালে যাও C কাৰ লগত সদিশ হ'ব ইয়াৰ লগত সদিশ হ'ব +C -A কাৰ লগত হ'ব ইয়াত হ'ব AC + AC কোড হ'ব নাই গতিকে তাক আমি আতৰাই পাতি থওঁ এতিয়া যোগ কৰি দিলে হৈ গল ইয়াৰ লগত যোগ কৰিবলৈ একো নাই গতিকে AC plus BC এই দুটা যোগ হলে হ'ব 0 ইয়াত যোগ হবলৈ একো নাই গতিকে তেনেকে নমাই দিছো ইয়াত B -B আৰু +B যোগ হৈ 0 হ'ব আৰু ইয়াতো এই দুটা যোগ হৈ 0 হ'ব গতিকে আনসাৰ কি পালো আমি আনসাৰ পালো AB plus
BC plus AC. Done. Question number 3. প্ৰথম ৰাশিটো পাতি লোৱা দ্বিতীয় ৰাশিটোৰ প্ৰথম পদটো কি আছে 5 কাৰ লগত সদিশ হ'ব ইয়াৰ লগত সদিশ হ'ব গতিকে প্লাস 5 প্ৰথম ৰাশিটো যেনেকৈ আছে তেনেকৈ পাতি লম দ্বিতীয় ৰাশিটোৰ প্ৰথম পদটো 5 কাৰ লগত সদিশ হৈছে ইয়াত plus 7pq minus 3p square q square ইয়াৰ লগত সদিশ এতিয়া যোগ কৰা 4 পাছে 9 ইয়াত কি হ'ব এতিয়া minus 3pq plus 7pq plus minus हो यात minus एक सेकेंड 4 पासे 9 यात की हो दिया minus 3pq plus 7pq গটিকে এটুত 7 ৰ পৰা 3 বিয়োগ হ'ব 4 থাকিব 4pq ডাঙৰ সংখ্যাটো কি 7 7 ৰ লগত প্লাস আছে গটিকে প্লাস আহিব 2p square 2p square q square আৰু আছে minus 3p square q square এটো মাইনাস হ'ব 3 পা 2 গলে 1 থাকিব p square q square ডাঙৰ সংখ্যা কি 3 3 আগত মাইনাস আছে সো মাইনাস আহিব হৈ গল বুজিলা এটো 3 নম্বৰৰ লাস্ট কোৱেশ্চন l square plus m square প্ৰথম ৰাশিটো দ্বিতীয় ৰাশিটোৰ প্ৰথম পদটো চাও m square ইয়াৰ তলে তলে বহিব n square ইয়াৰ লগত সদিশ নাই হোৱা তাক আতৰাই লিখি থওঁ ইয়াত চোৱা প্ৰথম পদ n square কাৰ লগত সদিশ হৈছে ইয়াৰ লগত সদিশ হৈছে l square ইয়াৰ লগত সদিশ হ'ব ইয়াৰ তলে তলে লিখিম l square হৈ গল 3 নম্বৰ ৰাশিটো 4 নম্বৰ ৰাশিটো চোৱা 2lm কাৰো লগত সদিশ নহয় গতিকে তাহাতক আমি অলপ দূৰৈত এদৰে লিখি থম 2mn plus 2nl এতিয়া আমি যোগ কৰি দিলে হল ইহতৰ ওপৰত একো নাই যোগ কৰিবলৈ গতিকে একে ধৰণৰে আমি নমাই দিম এই দুটা যোগ হলে কি হ'ব n square কি হ'ব 2n square ইয়াত m square যোগ হলে কি হ'ব 2m square ইয়াত l square যোগ হৈ কি হ'ব l square যোগ হৈ কি হ'ব 2l square হৈ গল এটো কোৱেশ্চন নম্বৰ 3 আমাৰ শেষ হল কোৱেশ্চন নম্বৰ 4 ত আমাৰ কি আছে যে এটা ৰাশি দিয়া আছে এই ৰাশিটোৰ পৰা এই ৰাশিটো আমি বিয়োগ কৰিব লাগে তাৰ মানে এটো বীজগণিতীয় ৰাশিৰ বিয়োগ কেনেকৈ কৰো আমি শিকিছোৱে এটো কৰি দেখুৱাইছো চোৱা 12a minus 9ab plus 5b minus 3 একে ধৰণে আমি সদিশ পদবোৰ তলে তলে লিখিম 4a 7ab minus 7ab 3b plus 3b plus 12 কি কৰিব লাগে আমি বিয়োগ কৰিব লাগে মই তোমালোকক শিকাইছিলো নহয়
বিয়োগত এই তলৰ চিহ্নডাল আমি বিপৰীত চিহ্নটো লম মানে যোগ থাকিলে আমি বিয়োগ বুলি ভাবিম তাৰ মানে ইয়াত -3 আছে আৰু ইয়াত -12 আছে বুলি আমি মনতে ভাবি লম গতিকে -3 আৰু -12 এটো নিলিখিবা পৰীক্ষাত তোমালোকে এটো নিলিখিবা কি হ'ব এতিয়া -3 আৰু -12 কিমান হ'বগে দুইটা মাইনাসত আছে গতিকে এটা যোগ হৈ যাব -3 -12 যোগ হৈ কিমান হ'ব -15 ইয়াত কি হ'ব এতিয়া 5b -3b হ'ব থাকিবগে কিমান 2b কি 2b ৰ আগত কি চিন আহিব প্লাস আহিব যেহেতু 5 টো ডাঙৰ ইয়াত কি হ'ব এতিয়া -9ab আছে -7ab আছে এটো মাইনাসক আমি কি বুলি ভাবিম প্লাস বুলি ভাবিম গতিকে 9 ৰ পৰা 7 গলে 2ab হ'ব আৰু ডাঙৰ সংখ্যা 9 ৰ আগত বিয়োগ আছে গতিকে বিয়োগ আহিলে এইটোত ইয়াৰ আগত প্লাস আছে আমি ভাবি লম এটো মাইনাস গতিকে 12 এৰ পৰা -4 এ যাব কি হ'বগে 12 এ আছে তলত আছে -4 এ গতিকে 12 ৰ পৰা 4 গলে 8 থাকিব 8a ডাঙৰ সংখ্যাৰ আগত প্লাস গতিকে তো আগত প্লাস হ'ব ঠিক আনসাৰ কি পালো 8a - 2ab + 2b - 15 হল এবাৰ আমি 4b টো কৰো আহা একে আমাক এটা বিয়োগ কৰিবলৈ দিয়া আছে প্ৰথম ৰাশিটো আমি একে ধৰণেৰে পাতি লওঁ 5xy - 2yz - 2zx + 10xyz এতিয়া আমি তৃতীয় ৰাশিটোৰ প্ৰথম পদটো চাও 3xy কাৰ লগত সদৃশ হৈছে ইয়াৰ লগত সদৃশ হৈছে 5yz ইয়াৰ তলে তলে পাতি দিম নহয় জানো -7zx -7zx আৰু নাই গতিকে এতিয়া আমি বিয়োগ কৰিব পাৰো তো কি অংক বিয়োগ ইয়াৰ তলত একো নাই গতিকে আমি তাকে একে ধৰণে তললে নমাই দিও 10xyz এইটো ছোৱা -2zx আছে আৰু তলত -7zx আছে এইটো আমাৰ প্লাস বুলি ভাবিম গতিকে কি হ'ব 7 ৰ পৰা 2 গলে 5 থাকিব 5zx ডাঙৰ সংখ্যা 7 ৰ আগত যোগ আছে বুলি ভাবিছো গতিকে ইয়াৰ আগত যোগ আহিব ইয়াত ছোৱা -2yz এটো +5yz আছে আমি মাইনাস বুলি ভাবি লম গতিকে কি হ'ব 5 -5 -2 যোগ হৈ পেলে -7yz ইয়াতো যোগ চিন আছে আমি বিয়োগ বুলি ভাবি লম মনতে এতিয়া কি হ'ব 5 ৰ পৰা 3 গলে 2xy থাকিব হৈ গল কিবা টান নেকি নহয় কৰি চাব লাগিব বাইদেৱে কৰি দিছে বহিত পাতি থৈ দিলো তেনেকে নহব কিন্তু তোমালোকে কোৱেশ্চনটো পাতি লৈ আকৌ এবাৰ নিজে কৰি চাবা প্ৰেক্টিস কৰিলেহে কিন্তু তোমালোক লাভান্বিত হ'বা এতিয়া আমি অনুশীলনী 9.1 ৰ একেবাৰে শেষৰটো প্ৰশ্ন কৰো ঠিক আছে প্ৰশ্নটো দেখি ভয় লাগিছে নেকি অকমান দীঘলকে দিছে ভয় কৰিবলগীয়া একো নাই একেলগে কৰো আহা হৈ যাব 18 - 3p - 11q + 5pq - 2pq² + 5p²q বিয়োগ কৰিবলৈ দিয়া ৰাশিটো পাতা এতিয়া 4p²q কাৰ লগত সদৃশ হ'ব 4p²q ইয়াৰ লগত হ'ব + 4p²q
কিউ minus 3pq minus 3pq ইয়াৰ লগত সদিশ হ'ব 3pq plus 5pq square plus 5pq square ইয়াৰ লগত সদিশ হৈছে minus 8p ইয়াৰ লগত সদিশ হ'ল plus 7q plus 7q minus 10 এইটো যে এই পাতি লোৱাটোহে অকমান টান এইটো খালি অকমান মন দি পাতি লবা সদিশ পদটো বিচাৰি বিচাৰি তাৰ তলে তলে পাতিবলে অকমান মন দিব লাগিব তাৰ পিছত আৰু তেনেই সহজ এইটো কি অংক আমাৰ বিয়োগ অংক 5p square q পৰা 4p square q to minus কৰিব লাগে প্লাস আছে আমি মাইনাস ভাবিম 5ৰ 4 গল 1 তাৰ মানে এটা p square q থাকি যাব 5ৰ আগত যোগ চিন আছে গতিকে যোগ চিন বহিব ইয়াত কি হ'ব এটুক আমি বিয়োগ ভাবিম কি হ'ব এতিয়া বিয়োগ 2p বিয়োগ 2pq square আৰু এফালেও আছে বিয়োগ 5pq square কি হ'ব বিয়োগ 7pq square ইয়াত এতিয়া এডাল হ'ব প্লাস যোগ হৈ যাব 5 3 8pq এটো বিয়োগ বুলি ভাবিম কি হৈ যাব বিয়োগ 18q তাৰ পিছত এটো যোগ বুলি ভাবিম কি হ'ব 8ৰ পৰা 3 গলে 5p যোগ 8ৰ আগত যোগ চিন আছে গতিকে যোগ চিন আহিব 8 টো ডাঙৰ ইয়াত এডাল যোগ বুলি ভাবিম 18 দহে কি হ'ব 28 হৈ গল দেখিবলে ডাঙৰ যেন লগা অংকটো আমাৰ পটককে হৈ গল হয় নে নহয় তেতিয়া হলে আমি অনুশীলনী 9.1 শেষ কৰিছো তোমালোকে মোক কমেন্টত জনাবা যে বুজি পালানে নাই আৰু সবটো মই কৰি দিলো তোমালোকে কি কৰিবা এতিয়া তোমালোকে প্ৰেক্টিস কৰিবা